দোস্ত আপোনালোকৰ কি খবৰ? খবৰ নিশ্চয় ভাল, মোৰ ভালেই দিয়ক আপোনালোকৰ আশীৰ্বাদে। আজি আমি এখন গাড়ী ল'ব ওলাইছোঁ, তো ভাবিলোঁ ব্লগ এটা বনাই দিওঁ। তো আমি গাড়ী ল'বলৈ গৈ থাকিব ব'লক, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো অকণ চাই থাকক। বাই বাই। তাত গৈ ডিলাৰ মানে লগ পাই আছোঁ। বাই। Check it out. Check it गाड़ी नंबर गाड़ी মহেন্দ্ৰ বাহুবলী তাৰ আৰু ফ্ৰেন্স এইখনত দেখিছে গাড়ীখন এইখনত যায় মানে আৰ্মি পুলিচ সেইসকল যায় যুদ্ধৰ কাৰণে এয়া আৰু ফ্ৰেন্স এতিয়া আমাৰ বসন্তীখন লৈ যাব তাই আহি গ'ল এয়া ফিটা লগালে বেলেগ লগালে এতিয়া ধূপ জ্বলাওঁ তো যাওঁ নে কি কয় এয়া জ্বলা পাই গৈছোঁ ৰাতিপুৱাৰ পৰা তো ফ্ৰেন্স আমি ধূপ জ্বলাই লওঁ এয়া দাদাই ধূপ জ্বলাইছে দয়া আজি পাত্তাই নাই নতুন আহিলে এয়া গাড়ী বিলাক আমোলাই কৰি দিছোঁ আৰু ফ্ৰেন্স আপোনালোকে ভুল আহিব যে ই সহায় চাই দিয়া নাই কি গাড়ী কিনিছে তো ফ্ৰেন্স কাইলৈ যাম এখন আপোনালোকক দেখাম তো এয়া গাড়ী বসন্তী 2.2 আজি মনটো মানে বহুত ভাল লাগিছে এক্সাইটেড তো ফ্ৰেন্স দাদা এজন লগ পালোঁ এজন মোৰ চেনেলটোৰ বিষয়ে কিবা ক'ব নি ফ্ৰেন্স আমি নতুন গাড়ী লৈ ঘৰলৈ আহি আছোঁ এয়া পাপা কিবা ক'বা নি
এয়া নতুন গাড়ী পাৰ্টি খাবলৈ আহিব আপোনালোক সকলো আশীৰ্বাদ কৰিব যাতে গাড়ীখন ভালে কুশলে চলি থাকে আশীৰ্বাদ কৰিবা তেনেকুৱাকে নাথাকিব তো আমি ঘৰলৈ গৈ আছো দাদা মিঠাই ল'ব গৈছে তো আমাৰ আপোনালোকে চাই থাকো তো ফ্ৰেণ্ডছ আমি আহি ঘৰ পাই গ'লোহি এয়া আমাৰ বসন্তীখন এয়া নতুন বসন্তী আহি থাকোঁতে না বাটত বেলুনকেইটা উৰি গুচি গ'ল নহয় মই সেই ঘৰত গৈ খেলিমগৈ উৰি গুচি গ'ল তো এনেকৈ আজি ভ্লগটো বনালোঁ আপোনালোকে কেনেকুৱা পালে আমি কমেণ্ট বক্সত জনাব তো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু গাড়ীখন জনাবচোন এয়া